পুত্ৰৰ স্কুল ইউনিফৰ্ম হাতত লৈ ৰাউচীজোৰা কান্দোন এগৰাকী মাতৃৰ। আমার পিছে কিয় চাওক এই প্ৰতিবেদনত। গোৱালপাৰাৰ হিমতোলা কামাৰপোতা গাঁৱৰ এটা দুখীয়া শ্ৰমিক পৰিয়ালত বিৰাজ কৰিছে সুখ আৰু চাঞ্চল্য। বৃহস্পতিবাৰৰ পুৱাতেই ইউনিফৰ্ম পিন্ধি স্কুললৈ গৈ এই মুহূৰ্তলৈ ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছে 15 বছৰ বয়সৰ ফুলচান্দ আলী নামৰ এই কিশোৰ ছাত্ৰজন। ফুলচান্দ আলী নগৰবেৰা এলিগেণ্ট ইনষ্টিটিউটৰ 10মান শ্ৰেণীৰ ছাত্ৰ। পুত্ৰৰ একো সংসূত্ৰ নাপাই এতিয়া পৰিয়ালটোত সকলোৰে মাজত কান্দোনৰ ৰোল। ছাত্ৰজনৰ আন এযোৰ ইউনিফৰ্ম হাতত লৈ মাতৃয়ে জুৰিছে ৰাউচীজোৰা কান্দোন। কোনো সদাশয় লোকে কিশোৰজনৰ কিবা সম্ভেদ পালে 600014285110 পিতৃ চাইফুল ইছলামৰ মোবাইল নম্বৰত অথবা আৰক্ষীৰ সৈতে যোগাযোগৰ কাতৰ আহ্বান জনাইছে পিতৃ মাতৃ দুয়োৱে। শুনো আহক পিতৃ মাতৃৰ দুয়োৰে মন্তব্য। নিউজ ডেস্ক ৰিপৰ্ট N8 অসম। মোৰ ল'ৰা যোৱাকালি বৃহস্পতিবাৰে স্কুলত গৈছে। স্কুলত যোৱাৰ পিছত মানে আবেলি ঘৰত আহি পায়, কিন্তু কালি অহা নাই। আমি ৰাতি বহুত জেগাত বিচাৰিলোঁ, নাপালোঁ। আমি বহুত জেগাত খবৰ ল'লোঁ, খবৰ লৈ আমি নাপালোঁ। এখন আমি ৰাইজক আবেদন কৰিছোঁ, আমাৰ ল'ৰাজনক য'ত দেখা পায় আপোনালোকে অতি শীঘ্ৰে আমাক খবৰটো দিব, দয়া ধৰ্ম কৰি। কি নাম ল'ৰাজনৰ নাম? ল'ৰাজনৰ নাম ফুলচান্দ। ক'ত পঢ়ে? ক্লাছ 10ত। কোন স্কুলত? নগৰপাৰা এলিগেণ্ট। ক্লাছ 10। বয়স কিমান? বয়স 15 পাৰ হৈছে, 16 চলি আছে। স্কুল ইউনিফৰ্মতে আছে। হয়, ইউনিফৰ্মতে আছে। এতিয়া কি অনুমান কৰে? এখন মোৰ ল'ৰাটো ক'ত আছে আমি অনুমানটো কৰিব পৰা নাই। হয়তো কাৰোবাই বদমাচি কৰি ৰাখিব পাৰে ধৰি, হয়তো ক'ৰবাত চলি যাবও পাৰে। এতিয়া আপোনাক যোগাযোগ কৰিবলৈ কিবা নম্বৰ আছে আপোনাৰ? হয়, নম্বৰ আছে। কওকচোন। নম্বৰটো হ'ল 600014285110। আপোনাৰ গাঁওখনৰ নাম কি? মোৰ গাঁওখনৰ নাম হিমতলা কামাৰপথাৰ। কামাৰপথাৰ। আপুনি কি কাম কৰে? মই ৰাজমিস্ত্ৰী কাম কৰিছোঁ। কালি স্কুলত যোৱাৰ পৰা এতিয়ালৈকে অহা নাই? নাই, কালি স্কুলত যোৱাৰ পিছত পৰা এখনলৈকে অহা নাই। থানাত জনাইছেনে? থানাত জনোৱা নাই, এখন যাম আমি জনাব থানাত। কি হৈছে? ল'ৰাটা কালি 7টা বজাই ঘৰত টংগা হৈছে। কিশোৰবাৰী আহি কিনে স্কুলত গৈছে, লাইন গাড়ীত গৈছে, স্কুলত গাড়ীত যোৱা নাই। কালি দিনৰ 4টা বজাই মই খুলিছোঁ লাইন। কোন স্কুলত পঢ়ে? নগৰপাৰা এলিগেণ্ট। এলিগেণ্ট। কোন ক্লাছত? ক্লাছ 10। কি নাম ল'ৰাজনৰ নাম? ফুলচান্দ আলী। বয়স কিমান? 16। আচ্ছা, কি ক'ব এতিয়া? এতিয়া কি ক'ম, কাৰণ আমাৰ ল'ৰাটো নাই, কাগজত দেখা পোৱা মোক জনাই দিলে। ফোন নম্বৰ আছে?